সকলোলৈ শুভ দুপৰীয়া জনাই মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে ঘৰৰ সন্মুখতে আমাৰ পানী তোলা পৰ্ব কৰা হৈছে, কাৰণ আছিলে সেইদিনা আমাৰ ভতিজীজনী 4দিনীয়া গা ধোৱা 5 ছেপ্টেম্বৰ আছিলে, আৰু ভিডিঅ'টো বহুত দেৰি হৈ গ'ল আপলোড কৰা, হ'লেও আৰু সাজি ৰাখিছোঁ স্মৃতি হিচাপে। আৰু এয়া পানী তুলি আছে, এয়া হৈছে কইনাৰ মাক, মানে আমাৰ বৰমা, তাই আইতাক হৈছে কইনাজনীৰ। আৰু এয়া নিয়মখিনি কৰা হৈছে, আৰু এয়া মুখত পানী ল'ব, যিহেতু লেতেৰা পানী ল'ব নোৱাৰি, সেইকাৰণে ভিতৰৰ পৰা পানী আনি ল'ব লগা হৈছে। আৰু ইফালে পানী তোলা নিয়মখিনি হৈ গ'ল, আৰু তাৰপিছতে এয়া যে আদৰিব লাগে, এয়া হৈছে আমাৰ বংশৰে খুৰীয়েক হয় দেই, কইনাৰ মানে আমাৰ জা হয়। আৰু তাই নিয়মখিনি কৰিছে, মানে কি হ'ল, এনেকৈ পানী তুলি আহোঁতে আদৰি আনিব লাগে যিহেতু শৰাই এখন লৈ। আৰু এইটো সময়তে যিগৰাকীয়ে শৰাই দিয়ে আদৰে তেওঁকে নচুৱাই, সেয়ে তাই নাচিলে দেখিছেনে বাৰু ইমান ধুনীয়াকৈ। আৰু সকলোৱে বিহু নাম গাইছে, অকণমান নাচিব লাগিব যিহেতু খুৰীয়েক নহয় জানো। আৰু এইফালে হৈ গ'ল কামখিনি কৰি মেলি, আৰু এতিয়া আহিছে সোমাই। আৰু এইফালে ঘৰৰ ছালত যে পানী দিয়ে, সেয়া যে ঢুকি নাপায়গৈ, সেইবাবে এনেকৈয়ে দিব লগা হৈছে ঘৰৰ চুকটোতে। নিয়মখিনি কৰা হৈছে। আৰু এইফালে কইনা উলিয়াই আনি দুৱাৰমুখতে নোৱাইছে, সকলোখিনিয়ে চাই আছে, ভালেই লাগিছে। আৰু 4দিনীয়া গা ধোৱা দিনাখনো যে ইমান সকলো ৰাইজে আহি পিনে ইমান সুন্দৰকৈ কামখিনি আগবঢ়াই নিছে, ভাল লাগিছে। আৰু এইফালে কইনা মাক আৰু কইনা ধৰাই নোৱাই মেলি হৈ গ'ল, এইফালে দুলনি ধৰাই নোৱাই আছে। তাৰপিছতে গা ধুৱাবলৈ নিব, আৰু এইফালে নোৱাই তাই অকণমানি যিহেতু, আৰু কইনাজনী হাঁহি দেখিছেনে বাৰু। এইফালে নোৱাই মেলি হৈ গ'ল, তাৰপিছতে এতিয়া গা ধুৱাবলৈ লৈ গৈছে, ইয়াতে গা ধোৱা নিয়মখিনি কৰিছে, আৰু এইখিনি নেদেখুৱালোঁ আপোনালোকক। আৰু তাৰপিছতে ধুৱাই মেলি হৈ গ'ল, এইফালে আনি কাপোৰ কানি পিন্ধাই আনি মেলি আমাৰ এইফালে আকৌ কলপাতত বহুৱাই দিয়ে আজি 4দিনীয়া গা ধোৱা দিনাখন, সেইজনী মই কলপতীয়া পিন্ধাজনী দেখিছেনে। আৰু ভিডিঅ'খিনি অকণমান কপা হ'ল, যিহেতু কইনাৰ ভনীয়েক, মানে আমাৰ সৰু ভতিজীজনীয়ে কৰি আছিলে আগফালৰ পৰা, সেইটো কাৰণে তাই ইমান ভালকৈ কৰিব নাজানিলে, তথাপিও কৰি মেলি ৰাখিছোঁ। আৰু এইফালে আকৌ দুলনি কলচী সন্মুখত দেই, আৰু আমাৰ তাইক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আপোনালোক সকলোৱে। আৰু বিয়া দিনাখনৰ ভিডিঅ'টো বাৰু আপোনালোকলৈ আগবঢ়ালোৱেই, এইটোহে আগতে দিব লাগিছিলে, কিন্তু মই ভাবিছিলোঁ নায়েই নেকি বুলি, তথাপিও থকাৰ কাৰণে সাঁচি ৰাখিলোঁ আৰু।